গাইজ নমস্কাৰ, মোৰ পুনম দাস মুনু ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। আজি পবিত্ৰ শাওনৰ তৃতীয় সোমবাৰ উপলক্ষে আজি আমি আহিছোঁ শুৱালকুছিত অৱস্থিত সিদ্ধেশ্বৰ দেৱালয়লৈ। তো বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টি চাই যাব দেই। এইখিনি আহোঁতে তহঁতৰ ভাগৰ লাগিল আৰু কেদাৰনাথ কেনেকৈ যাবি? বল 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 দৌৰি আছে বাপৰে। হৰ মহাদেৱ। এই যে আমি শাওনৰ মাহটো পালন কৰোঁ তাৰ এটা সৰু তথ্য মই আপোনালোকক কওঁ শুনক। আমাৰ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি দেৱৰ দেৱ মহাদেৱে সমুদ্ৰ মন্থনত ওলোৱা গোটেইখিনি বিষ গ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁৰ কণ্ঠ গৰমত জ্বলি গৈছিল আৰু তেওঁ বিষত জুৰুলা হৈ পৰিছিল, লগতে ক্ৰোধত কঁপি উঠিছিল। তেওঁক তেনে অৱস্থাত দেখি সকলো দেৱতাৰ লগতে অসুৰসকলে ভয়তে আতংকিত হৈছিল। তেতিয়া ভগৱান বিষ্ণুৱে শিৱৰ দেহত বাঢ়ি অহা তাপ কমাবলৈ তেওঁৰ মূৰত পানী ঢালিবলৈ দিলে আৰু তেতিয়াৰ পৰাই এই শাওনৰ মাহ পালন কৰা হয়। শিৱলিংগত পানী গাখীৰৰ লগতে বহুতো পবিত্ৰ বস্তু ঢলা হয়। ইতিহাসবিদসকলৰ মতে খ্ৰীষ্টীয় দশম একাদশ শতিকাতে এই মন্দিৰটো স্থাপন হৈছিল। তাৰ পিছত হয়তো বহুবাৰ পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও তাৰ বিষয়ে মই ইমানকৈ নাজানো। ভালদৰে গোটেইখিনি জানি লৈ নেক্সট ভিডিঅ'ত দেখাবলৈ নিশ্চয় চেষ্টা কৰিম। এই মন্দিৰটো তলভাগৰ পৰা যদি ওপৰলৈকে চোৱা যায় তেন্তে এখন সাধাৰণ ৰথৰ আকৃতিৰ হয়। মন্দিৰটো দেখিবলৈ খুবেই ধুনীয়া হয়, লগতে মন্দিৰটোৰ বহুতো মাহাত্ম্য আছে। এই মন্দিৰটোত ভগৱান শিৱৰ উপৰিও বহুতো দেৱ দেৱতাৰ মূৰ্তি আছে। মূৰ্তিবোৰ হয়তো প্ৰাচীন কালতে নিৰ্মাণ কৰা হয়। যিসকল মানুহে বহুত বেছি শিৱৰ ভক্ত হয়, লগতে ভগৱানৰ ভক্ত হয়, তেওঁলোকে এই মন্দিৰটিত এবাৰ দৰ্শন ল'ব পাৰে। আৰু এই মন্দিৰটিত যে শিৱ মন্দিৰত যে থাকে নন্দীৰ ওচৰত যেনো কিবা ক'লে শিৱই নিশ্চয় শুনি লৈ প্ৰাৰ্থনা মানি লয়। মন্দিৰৰ পৰা দৰ্শন লৈ আহিলোঁ, এতিয়া ঘৰত যাওঁ। আজিৰ ভিডিঅ'টি ইমান দীঘলীয়া কৰি নাথাকোঁ, এইখিনিতে ভিডিঅ'টি এৰিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।